ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চৰকাৰ শব্দটো প্ৰায়ে শুনি থাকা, হয়নে নহয়? গ্ৰাম্য স্বাস্থ্যৰ উন্নতিৰ বাবে চৰকাৰৰ নতুন আঁচনি, নিবনুৱা সমস্যা সমাধানত চৰকাৰৰ নতুন আঁচনি গ্ৰহণ, মূল্য বৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন পদক্ষেপ। এনেকৈ তোমালোকে বাতৰি কাকত নাইবা ঘৰৰ আন ডাঙৰ মানুহৰ মুখত প্ৰায়ে শুনি থাকা, হয়নে নহয়? চৰকাৰ মানে কি জানানে বাৰু? চৰকাৰ হ'ল আমাৰ দেশখন পৰিচালনা কৰা এটা অনুষ্ঠান। যিকোনো এখন দেশৰ বাবে চৰকাৰ অপৰিহাৰ্য অংগ। দেশখনৰ জনসাধাৰণৰ ভৰণ পোষণ, সুলভ মূল্যত সামগ্ৰীৰ যোগান, বিদ্যুৎ যোগানৰ ব্যৱস্থা চৰকাৰে কৰে। আমাৰ দেশখনৰ যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰে। আমাৰ ওচৰ চুবুৰীয়া দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ বাবে সকলোবিলাক কাম চৰকাৰে গ্ৰহণ কৰে। নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, এনেধৰণৰ সমস্যা সমাধানৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰে। মুঠতে আমাৰ দেশখনৰ কল্যাণৰ সকলোবিলাক কাম চৰকাৰে কৰে। ছাত্ৰ ছাত্ৰীসকল, ইমানবোৰ কাম চৰকাৰে কেনেকৈ সম্পাদন কৰে বাৰু? এই কামবোৰ সুচাৰুৰূপে চলাবলৈ আমাৰ দেশত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত নিয়াৰিকৈ এই কামবোৰ ভগাই দিয়া হৈছে। কিছুমান কাম আকৌ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উমৈহতীয়া প্ৰচেষ্টাত কৰে। আমাৰ ভাৰতবৰ্ষখন এখন বিশাল দেশ, হয়নে নহয়? ইয়াত কেইবাখনো ৰাজ্য আছে। কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যত ৰাজ্যিক চৰকাৰ। আকৌ আমাৰ স্থানীয় শাসনৰ বাবে আমাৰ গাঁও অঞ্চলৰ বাবে পঞ্চায়ত আৰু নগৰ অঞ্চলৰ বাবে পৌৰসভা আৰু নগৰ সমিতিসমূহ গঠন কৰি দিয়া হৈছে। এনেকৈ চৰকাৰে আমাৰ দেশখন পৰিচালনা কৰে।